হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মোৰো ভালেই। আজি মই আপোনালোকক এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান ৰেঙনি টিভিত মই আছোঁ আৰু এয়া দেখিছে ৰেঙনি টিভিত শ্বুটিং চলি আছে এখন নতুন ধাৰাবাহিক। এয়া তাৰ কাম চলি আছে বৰ্তমান, য'ত ল'ব আৰু সেই ফিটিং ফাটাং কিছুমান কৰি আছে আৰু ফিটিং কৰি আছে মানে। এয়া মেকআপ কৰি আছে। মেকআপ কমপ্লিট হোৱাৰ পাছতেই শ্বুটিং আৰম্ভ হ'ব আৰু ৰেঙনি টিভিৰ মানে বেহাৰবাৰী চেনেল বুলি বহুতে চিনি পায় ৰেঙনি চেনেলটো। ৰেঙনি চেনেল হয়। তো ৰেঙনি চেনেল শ্বুটিং স্থলীত মই বৰ্তমান আপোনালোকক দেখাবলৈ বিচাৰিছে। ইয়াতে হাই দিছে, হাই 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 হেল্ল'। এয়া মূল নায়িকা যিখন চিৰিয়েলৰ দুবৰি বা ধুনীয়া এক্টিং কৰে আৰু এইগৰাকী ভিলেন কৰি আছে। আপোনালোকে দেখিছে শ্বুট লৈ আছে, এডিও আছে, কেমেৰামেন আৰু স্পট বয়, বিভিন্ন ধৰণৰ মানুহ ইয়াতে থাকে। তো ইয়াৰ এক্সপ্ৰেশ্যন লৈ আছে, খুব সম্ভৱ ডাইলগো দি আছে। তো একেলগে কিছুমান কাম হৈ থাকে, ভাল লাগে শ্বুটিং অৱস্থাত। গতিকে আপোনালোকে চাগে ভাবে এখন চিৰিয়েলত কেনেকৈ শ্বুটিং হয়, ইয়াৰ আঁৰৰ মানুহবিলাক কেনেকুৱা। তো বহুত ভাল হয়, মই ক'ব বিচাৰিছোঁ। ইয়াৰ মানুহখিনি আচলতে বহুত ভাল, মানে এটা মজা, শ্বুটিঙৰ মজা এটা আছে। সেয়া কেমেৰামেন আমাৰ প্ৰসেনজিৎ দাই কেমেৰা কৰি আছে। তো চিনটো চলি আছে বৰ্তমান, শেষ হৈছে। আকৌ এটা এইটো ক্ল'জ লৈছে, ওচৰৰ পৰা কেমেৰা সহ মই আপোনালোকক দেখাইছোঁ। দেৱাদাও আছে, সেয়া দেখিছে সৰুকৈ, আৰু বীৰেনগৰাকী। ইয়াত দেৱাদাও অলপ বেয়া হেৰি কৰিছে। দুবৰি বা আহি গ'ল, টেনশ্যনত আছে খুব, কিবা এটা হৈ আছে। ঘৰখনৰ অৱস্থা বহুত বেয়া। দুবৰি বা কি হ'ব কি নহ'ব ধৰিব পৰা নাই, বহুত টেনশ্যন। চিৰিয়েলখন আপোনালোকে নিশ্চয় চাই আছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। নতুন কিবা আপোনালোকৰ মতে হ'ব লাগে নেকি, কিবা বেয়া পাইছে নেকি, সেইটোও জনাব। এয়া দুবৰি বা এটা এণ্ট্ৰি মাৰিব, সেই ওলাই গৈছে, মানে এইটো হোৱা নাই এতিয়ালৈকে। এতিয়া দুবৰি বা আকৌ সোমাই আহিব চাব। সেয়া এতিয়া দুবৰি বা সোমাই আহিব, সোমাই আহি ডাইৰেক্ট ইখন দৰ্জা খুলি সোমাই যাব। এতিয়া সোমাই যাব, আকৌ ওলাই আহিব, মানে এইটো কাটি কাটি লোৱা হয় ইয়াত ছিষ্টেমেটিক। ওলাই আহিব এতিয়া, সেয়া ওলাই আহিলে চিধা যাব। এইটো শ্বট কমপ্লিট, মানে এইখন নাই আৰু। তো আৰু এটা লৈ আছে এইফালে, এইটো অফিচৰ হয়, অফিচত ক্ল'জ লৈ আছে নেকি, ক্ল'জ লৈ আছে। অফিচ ষ্টাফ হয় এইগৰাকীও, ভাল এক্টিং কৰি আছে। তো চিৰিয়েলখন আপোনালোকে চাব, 6টা বজাত দি আছে বৰ্তমান। এফালে অফিচত দুবৰি বা আকৌ ওলালে, অফিচত পালেহি। অফিচত লৈ আছে, চাওক আপোনালোকে। ঠিক এনেকৈ হৈ থাকে চিৰিয়েলৰ কাহিনীৰ লগত মিলাই এক্টিং কৰা হয়। এনেকেই সময়বিলাক গৈ আছে, এক্টিং কৰি আছে, আমিও চাই আছোঁ, আপোনালোকেও চাই আছে। ভাল লাগে, এটা মনোৰঞ্জন। কেমেৰামেন গৰম, খুব গৰমত তথাপিতো কৰিবই লাগিব কাম। ৱাও, দুবৰি বাই ধুনীয়া এক্টিং কৰি আছে। কথোপকথন চলি আছে, মজা। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে নাই নাজানো, তো কৰি থ'ব। আৰু মই আপোনালোকক তেতিয়াহে ভিডিঅ'খিনি দিব পাৰিম, ইয়াতকৈ ভাল ভাল মই বনাই আপোনালোকক দিব পাৰিম। নজনা কথা কিছুমান আপোনালোকক দেখাব পাৰিম। গতিকে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব পাৰিলে ভিডিঅ'বিলাক। ময়ো আগবাঢ়ি যাওঁ, লগতে আপোনালোককো দেখাব পাৰোঁ কিছুমান কথা। এইজনে আকৌ বেলেগ কথা, শুনকচোন। পেট দুটা প্ৰকাৰৰ, নম্বৰ ছোৱালী মানুহৰ পেট আৰু মতা মানুহৰ পেট। ছোৱালী মানুহৰ পেটটো ওলাই কেতিয়াবা প্ৰেগনেঞ্চি সময়ত পেটটো ওলাব পাৰে। আমি গৱেষণা অনুসৰি এই কথাটো আমি পাইছোঁ। ছোৱালী মানুহৰ পেটটো ওলাই যেতিয়া প্ৰেগনেঞ্চি সময়ত পেটটো ওলায়। উদাহৰণস্বৰূপে এতিয়া
টেবলেট এই টেবলেট খালি পেট কমে তাৰপাছত ল'ৰা মানুহৰ পেট কিয় ওলায় ল'ৰা মানুহৰ পেট ওলোৱা কথাটো মেইন কাৰণটো হৈছে ৰাতিপুৱা এগছে খাব খাই লৈ পেটটো পিহি ডাইৰেক্ট বিচনাত ঘণ্টা দহ ঘূৰি থাকে সেইকাৰণে ল'ৰাৰ পেটটো ওলায় পেটটো ওলোৱা মানুহৰ ভাগ্যৱতী বৈদ্য ভাগ্যৱান ছোৱালী মানুহ কৈছোঁ প্ৰেগনেঞ্চি সময়তো ছোৱালী মানুহ পেটটো ওলাই আহে উদাহৰণস্বৰূপে মই এটা দি আছোঁ ভিডিঅ'টো কেমেৰাতে কিন্তু দেখে আমাৰ পেটটো ওলা আমাৰ গিদিৰ পেটটো ওলা তাই অহংকাৰ নকৰে সেইবুলি তাই পেটটো ওলা সেইটো তাই অহংকাৰ নাই তাই পেটটো ওলা যে অহংকাৰ নাই কিহৰ কাৰণে পেটটো উঠছে মই এইটো গম পোৱা নাই তেওঁলোকে দেৰিকৈ জনাই আছোঁ শুনিলে তেখেতৰ কথাই আমাৰ বা আপোনালোকে হয়তো চিনি পায় নাম নকওঁ মই নিজে আপোনালোকে চিনি পাবই বহুত ভাল এক্টিং কৰে বহুত চিৰিয়েল চিনেমাত তেখেত আছে মই আগতো আপোনালোকক বাক দেখাইছোঁ এক্টিঙৰ আপোনাৰ বিহাইণ্ড দ্য চিন গতিকে আকৌ দুবৰিবা কেমেৰাবোৰ লৈ গৈছে আকৌ এটা ছেটিং কৰিব ছেটিং কৰি এফালে শ্বট ল'ব তো এইটো অফিচ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই যাম আৰু শেষত আপোনালোকে মোৰ ভিডিঅ'টো যদি চায়ে ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ আৰু লাইক কমেণ্ট কৰি জনাব